নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা আপুনি আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত গৈ দীঘল শাৰী পাতি আপুনি নাম ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। এতিয়া আপুনি অনলাইনৰ জৰিয়তে আপোনাৰ নিজৰ ঘৰৰ পৰাই আপুনি নিজৰ মোবাইলটোৰে নাইবা আপোনাৰ লেপটপ নাইবা কম্পিউটাৰটোৰে আপুনি অনলাইনৰ জৰিয়তে নাম ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। গতিকে আপুনি অনলাইনৰ জৰিয়তে কেনেদৰে নাম ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰে সবিশেষ আপোনাক আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা জনোৱা হ'ব। লগতে আপোনাৰ কি নথিপত্ৰ লাগিব, আপোনাৰ সিগনেচাৰটোৰ সাইজ কিমান হ'ব লাগিব, আপোনাৰ পাছপোৰ্ট ফটোখনৰ সাইজ কিমান হ'ব লাগিব, তাৰে গোটেই সবিশেষ আপুনি এই ভিডিঅ'টোৰ দ্বাৰা জানিব পাৰিব। গতিকে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব। আৰু আপোনাক এটাই অনুৰোধ জনাওঁ যে আপুনি যদি মোৰ চেনেলটো আজি প্ৰথমবাৰলৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপুনি সোনকালে পায়। গতিকে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ নাইবা আপোনাৰ কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব লাগিব আৰু তাতে টাইপ কৰিব লাগিব employment.assam.gov.in আৰু সাৰ্চ কৰি দিব লাগিব। আৰু সাৰ্চ কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। তো ইয়াতে প্ৰথমতে আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু আপুনি দেখা পাব ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল এণ্ড ৰেজিষ্ট্ৰেশ্যন। তো যিহেতু মই এইটো ৱেবছাইটত আজি প্ৰথমবাৰলৈ আহিছোঁ, তো মই প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। সেইবাবে মই ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিছোঁ। তাৰপিছত আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। তো কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে চাওক আপুনি ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। ইয়াতে আপুনি তিনিটা অপশ্যন পাব: এপ্লাই উইথ আধাৰ, এপ্লাই উইদাউট আধাৰ এণ্ড ৰেজিষ্ট্ৰেশ্যন। যিহেতু মই প্ৰথমবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিম, সেয়ে মই ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিছোঁ। আৰু ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপুনি প্ৰথমতে আপোনাৰ নামটো আপুনি লিখি দিব লাগিব। নেক্সট আপুনি আপোনাৰ এটা এক্টিভ ইমেইল আইডি আপুনি ইয়াতে দিব লাগিব। তো মই ইমেইল আইডিটো টাইপ কৰি দিলোঁ। নেক্সট আপুনি আপোনাৰ এটা যিকোনো মোবাইল নাম্বাৰ, আপুনি যিটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰে সেই মোবাইল নাম্বাৰটো আপুনি টাইপ কৰি দিব। নেক্সট আপুনি এটা পাছৱৰ্ড দিব লাগিব। আৰু পাছৱৰ্ডটো আপোনাৰ এনেকুৱা হ'ব লাগিব যে আপোনাৰ পাছৱৰ্ডটোত এটা কেপিটেল লেটাৰ থাকিব লাগিব, এটা স্মল লেটাৰ থাকিব লাগিব, এটা চিম্বল থাকিব লাগিব আৰু এটা 1 ডিজিট নাম্বাৰ থাকিব লাগিব। তো আপুনি ধুনীয়াকৈ পাছৱৰ্ড এটা দি দিব। নেক্সট আপুনি আপোনাৰ যিটো ষ্টেট হয়, আপুনি আপোনাৰ ষ্টেটখন আপুনি ছিলেক্ট কৰি ল'ব। মই মোৰ ষ্টেটখন মই ছিলেক্ট কৰি ল'লোঁ। নেক্সট আপুনি তলত থকা কেপচাটো আপুনি ফিল কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। আৰু ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পপ আপ মেছেজ দেখিবলৈ পাব। ইয়াতে কোৱা হৈছে যে আপোনাৰ ইমেইল আইডি আৰু আপোনাৰ মোবাইল নাম্বাৰত এটা OTP পঠোৱা হৈছে। নেক্সট আপুনি অ'কে অপশ্যনটোত ক্লিক কৰি দিব। আৰু অ'কে অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজ দেখিবলৈ পাব। তো ইয়াতে প্ৰথমতে আপোনাৰ ইমেইল আইডি লৈ যিটো OTP গৈছে সেই OTPটো আপুনি টাইপ কৰি দিব লাগিব। তো মই OTPটো টাইপ কৰি দিলোঁ। নেক্সট আপোনাৰ মোবাইল নাম্বাৰত এটা OTP গৈছে আৰু সেই মোবাইল নাম্বাৰৰ OTPটো আপুনি ইয়াতে টাইপ কৰি দিব লাগিব। আৰু OTPটো টাইপ কৰি আপুনি ভেলিডেট অপশ্যনত ক্লিক কৰি দিব লাগিব। আৰু ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড বুলি এনেকুৱা এটা পপ আপ মেছেজ দেখিবলৈ পাব। তো ইয়াৰ পিছত আপুনি আপোনাৰ এই পেজটো আপুনি ক্ল'জ কৰি দিব লাগিব। আৰু এই পেজটো ক্ল'জ কৰি দি আপুনি এই ৱেবছাইটৰ যিটো হোম পেজ হয় সেই হোম পেজলৈ আকৌ ঘূৰি যাব লাগিব। তো ইয়াতে প্ৰথমতে আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব লাগিব। নেক্সট আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। আৰু কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজ দেখিবলৈ পাব। ইয়াতে প্ৰথমতে আপুনি এপ্লাই উইথ আধাৰ এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব লাগিব। নেক্সট আপুনি এনেকুৱা এটা পেজ দেখিবলৈ পাব। ইয়াতে প্ৰথমতে আপুনি যিটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো আপুনি ইয়াতে টাইপ কৰি দিব লাগিব। তো মই যিটো ইমেইল আইডি দিছিলোঁ সেই ইমেইল আইডিটো মই টাইপ কৰি দিলোঁ। নেক্সট আপুনি যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো আপুনি ইয়াতে টাইপ কৰি দিব লাগিব। নেক্সট আপুনি তলত থকা কেপচা কোডটো আপুনি টাইপ কৰি
লগইন অপশ্যনত ক্লিক কৰি দিব লাগিব। তো লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে প্ৰথমতে আপুনি অলপ স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি দেখিবলৈ পাব আধাৰ ডিটেইলছ অফ দ্য এপ্লিকেণ্ট। তলত দিয়া আছে প্লিজ এণ্টাৰ ইউৰ আধাৰ ডিটেইলছ। তো ইয়াতে প্ৰথমতে আপুনি যিটো আপোনাৰ আধাৰ নাম্বাৰ হয় সেই আধাৰ নাম্বাৰটো আপুনি টাইপ কৰি দিব। নেক্সট আপোনাৰ যিটো ষ্টেট হয় ষ্টেটটো অটো চিলেক্ট থাকিব। নেক্সট ফুল নেম, ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পপ আপ দেখিবলৈ পাব। ইয়াতে আপুনি এগ্ৰীত ক্লিক কৰিব। তাৰপিছত আপুনি আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে আপুনি ঠিক তেনেকৈ আপুনি ইয়াতে নামটো লিখি দিব। নেক্সট আপোনাৰ আছে এপ্লিকেণ্ট ডিটেইলছ। তো ইয়াতে আপোনাৰ এপ্লিকেণ্ট নেম হিচাপত আপোনাৰ নামটো অটো ফিল আপ থাকিব। নেক্সট আপুনি জেণ্ডাৰটো আপুনি চিলেক্ট কৰি ল'ব। নেক্সট আপুনি আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি দিব। তো মই মোৰ মোবাইল নাম্বাৰটো দি দিলোঁ। এতিয়া আপুনি এটা ইমেইল আইডি দিব লাগিব। আপুনি ইমেইল আইডিটো দিয়াতে চাব যাতে ইমেইল আইডিটো এক্টিভ হয়, কাৰণ এইটো ইমেইল আইডিতে আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটটো অফিচিয়েলি পঠাই দিয়া হ'ব। নেক্সট আপোনাৰ আছে ফাদাৰ্ছ নেম। তো ইয়াতে আপুনি আপোনাৰ ফাদাৰ্ছ নেমটো আপুনি শুদ্ধকৈ লিখি দিব লাগিব। নেক্সট আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেণ্ট, ইয়াতে জেণ্ডাৰটো অটো চিলেক্ট থাকিব। নেক্সট আপুনি আপোনাৰ ফটো এখন আপলোড কৰিব লাগিব আৰু ফটোখনৰ চাইজ হ'ব লাগিব আপোনাৰ 20 KBৰ পৰা 250 KB। নেক্সট আপুনি আপোনাৰ ফাদাৰ নেমটো লিখিব লাগিব। তো ইয়াতে ফাদাৰ নেমটো অটো চিলেক্ট থাকিব। নেক্সট আপোনাৰ যিটো ডেট অফ বাৰ্থ হয় জন্মৰ তাৰিখ সেইটো আপুনি ইয়াতে লিখি দিব লাগিব। নেক্সট আপুনি আপোনাৰ মাদাৰ নেম, আপুনি মাদাৰ নেমটো মাৰ নামটো লিখি দিব লাগিব। নেক্সট আপোনাৰ কাষ্ট, আপোনাৰ যিটো কাষ্ট হয় আপোনাৰ যিটো বৰ্গ সেই বৰ্গটো আপুনি চিলেক্ট কৰি ল'ব লাগিব। নেক্সট আপোনাৰ হাজবেণ্ড নেম, যদি বিবাহিত হয় তেতিয়াহ'লে লিখিব লাগিব। নেক্সট আপোনাৰ ইকনমিকেলি উইকাৰ ছেকশ্যন, সেইটো আপুনি য়েছ ন' যিটো হয় সেইটো দিব। নেক্সট আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব। নেক্সট আপোনাৰ ৱেডাৰ এক্স ছাৰ্ভিচমেন, যদি এক্স ছাৰ্ভিচমেন হয় য়েছ দিব, নহ'লে ন' দিব। নেক্সট আপোনাৰ ইমেইল আইডিটো অটো ফিল আপ থাকিব। তাৰপিছত আপুনি ৰিলিজিয়ন, আপোনাৰ যিটো ৰিলিজিয়ন হয় সেইটো আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ মেৰিটেল ষ্টেটাছ, আপোনাৰ মেৰিটেল ষ্টেটাছটো চিলেক্ট কৰিব। নেক্সট আপোনাৰ অকুপেশ্যন, আপুনি কি কৰে সেইটো আপুনি যদি ষ্টুডেণ্ট হয় ষ্টুডেণ্ট বুলি দিব, আৰু যদি কিবা বেলেগ কৰে আপুনি সেইটো চিলেক্ট কৰিব পাৰিব। নেক্সট আপোনাৰ ইউনিক আইডেণ্টিফিকেশ্যন টাইপ, এইটো আপোনাৰ বাধ্যতামূলক নহয়। যদি আপোনাৰ নিজৰ ভোটাৰ ID নাইবা ড্ৰাইভিং লাইচেঞ্চ নাইবা পাছপৰ্ট থাকে আপুনি দিব পাৰে, নাথাকিলে এইটো বাধ্যতামূলক নহয়। নেক্সট আপোনাৰ আছে ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ, যদিহে আপুনি ইউনিক আইডেণ্টিফিকেশ্যন টাইপটো চিলেক্ট কৰে তেতিয়া আপোনাৰ দিব লাগিব, অন্যথা আপুনি দিব নালাগে। নেক্সট আপোনাৰ পাৰ্মানেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক, এইটো আপোনাৰ বাধ্যতামূলক হয়। আপোনাৰ দেহৰ যিকোনো এটা চিহ্ন, আপুনি যিকোনো এটা আইডেণ্টিফিকেশ্যন মাৰ্ক আপুনি ইয়াতে দিব পাৰে। তো এইটো বাধ্যতামূলক হয়, আপুনি দিব লাগিব। আৰু যদি আপুনি নিদিয়ে তেতিয়াহ'লে আপোনাৰ এইটো ফৰ্মখন ছাবমিট নহ'ব। নেক্সট আপোনাৰ আছে ফিজিকেল এট্ৰিবিউটছ, এইটো আপোনাৰ বাধ্যতামূলক নহয়। যদিহে আপুনি জানে আপোনাৰ দেহৰ বা উচ্চতা কিমান সেইটো আপুনি দিব পাৰে ইয়াতে, অন্যথা আপুনি যদি সম্পূৰ্ণ নাজানে তেতিয়াহ'লে আপুনি নিদিয়ে ভাল। নেক্সট আপোনাৰ আছে আৰ ইউ ডিচেবিলিটি এবল, আপুনি ফিজিকেল হেণ্ডিকেপ হয়নে নহয়, যদি হয় য়েছ দিব আৰু নহ'লে আপুনি ন দিব। নেক্সট আপোনাৰ আছে এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলছ, ইয়াতে আপোনাৰ হায়েষ্ট এডুকেশ্যন কিমান, আপুনি কিমান দূৰলৈ পঢ়িছে, তো আপুনি সেইটো হায়েষ্টটো আপুনি ইয়াতে চিলেক্ট কৰি ল'ব লাগিব। আপুনি সেইটো চিলেক্ট কৰিলে আপুনি অলপ সময় ৱেইট কৰিব লাগিব, কাৰণ হায়েষ্ট এডুকেশ্যনেল লেভেল এইখিনি চিলেক্ট কৰাৰ পিছত আপোনাৰ পেজটো অলপ হেং হোৱাৰ দৰে হয়। তো আপুনি অলপ সময় ৱেইট কৰি ল'ব, পেজটো আপুনি কাটি নিদিব। নেক্সট আপুনি আপোনাৰ যিটো হায়েষ্ট এক্সামিনেশ্যন পাষ্ট, আপুনি নেক্সট সেইটো চিলেক্ট কৰিব লাগিব। তো আপুনি যিটো ওপৰৰটো চিলেক্ট কৰিছে সেইটোৱে আপুনি চিলেক্ট কৰিব লাগিব। নেক্সট আপোনাৰ আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন,
আপুনি যি পাছ কৰিছে, সাপোজ আপুনি মেট্ৰিকটো আপোনাৰ HSLC-টো হায়াৰ ছেকেণ্ডাৰী দিছে, তেতিয়াহ'লে আপুনি ইয়াতে প্ৰথমতে তলৰ পৰা যাব লাগিব। আপুনি HSLC অৰ্থাৎ 10 পাছ আপুনি সেইটো সিলেক্ট কৰিব লাগিব। নেক্সট আপোনাৰ মেজৰ অবলিক ইলেক্টিভ সাবজেক্ট, আপোনাৰ HSLC-ত আপোনাৰ কি ইলেক্টিভ সাবজেক্ট আছিল সেইটো দিব লাগিব। নেক্সট আপুনি সাবজেক্ট আদাৰ সাবজেক্ট, তো এই অপশ্যনটোত আপুনি আপোনাৰ ইলেক্টিভ সাবজেক্টৰ বাহিৰে আপোনাৰ যি সাবজেক্ট আছিলে সেই সাবজেক্টকেইটা আপুনি গোটাই লিখি দিব লাগিব। তাৰপিছত আপোনাৰ যিটো বৰ্ড হয় সেই বৰ্ডৰ নামটো লিখি দিব লাগিব। নেক্সট আপুনি কোনখন স্কুলত পঢ়িছিলে, কোনখন স্কুলৰ পৰা আপুনি HSLC পাছ কৰিছে সেই স্কুলখনৰ নাম আপুনি লিখি দিব লাগিব। নেক্সট আপুনি ডেট অফ পাছিং, আপুনি কিমান তাৰিখে কিমান চনত আপুনি পাছ কৰিছিল সেই তাৰিখটো আপুনি ইয়াতে দিব লাগিব। আপুনি সেইটো আপোনাৰ যিখন মাৰ্কশ্বিট হয় সেই মাৰ্কশ্বিটত আপুনি পাব। তো আপুনি মাৰ্কশ্বিটখনৰ পৰা চাই আপুনি ইয়াতে ধুনীয়াকৈ লিখি দিব। নেক্সট আপোনাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তো আপুনি ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখি দিব লাগিব। আপোনাৰ যিটো HSLC-ৰ যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হয়, অৰ্থাৎ আপুনি যিটো 9 ক্লাছত থাকোঁতে পাইছিলে সেই ৰেজিষ্ট্ৰেশ্যনখনৰ পৰা আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাই লিখি দিব লাগিব। তো মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখি দিলোঁ। নেক্সট আপোনাৰ আছে পাৰ্চেণ্ট অফ মাৰ্কছ, তো ইয়াতে আপুনি 10 ক্লাছ পাছ কৰোঁতে বা আপুনি HSLC পাছ কৰোঁতে আপুনি কিমান শতাংশ পাইছিলে, কিমান পাৰ্চেণ্ট পাইছিলে সেই পাৰ্চেণ্টটো আপুনি ইয়াতে লিখি দিব। নেক্সট আপুনি কি ডিভিজন পাইছিলে সেই ডিভিজনটো আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব। আৰু ডিভিজনটো সিলেক্ট কৰি আপুনি আকৌ বাওঁপিনে আহিব লাগিব আৰু বাওঁপিনে আহি আপুনি প্লাছ অপশ্যনটোত ক্লিক কৰি দিব লাগিব। আৰু প্লাছ অপশ্যনটোত ক্লিক কৰি আপুনি হায়াৰ ছেকেণ্ডাৰী অপশ্যনটো ক্লিক কৰিব লাগিব। নেক্সট আপোনাৰ হায়াৰ ছেকেণ্ডাৰীত যিহেতু ইলেক্টিভ সাবজেক্ট নাথাকে, গতিকে আপুনি এই ঘৰটো ব্লেংক কৰি ৰাখি যাব লাগিব। আপুনি এই ঘৰটোত একো দিব নালাগে। নেক্সট আপোনাৰ আছে সাবজেক্ট অবলিক আধাৰ সাবজেক্ট, ইয়াতে আপোনাৰ হায়াৰ ছেকেণ্ডাৰীত যেইকেইটা সাবজেক্ট আছিলে আপুনি গোটেই সাবজেক্টকেইটা ইয়াতে নামবোৰ লিখি দিব লাগিব। নেক্সট আছে আপোনাৰ বৰ্ড ইউনিভাৰ্চিটি নেম, তো ইয়াতে আপোনাৰ যিটো হায়াৰ ছেকেণ্ডাৰীৰ বৰ্ড হয় সেইটো আপুনি লিখি দিব। নেক্সট আপোনাৰ আছে ইনষ্টিটিউশ্যন স্কুল কলেজ নেম, ইয়াতে আপুনি যিখন হায়াৰ ছেকেণ্ডাৰীৰ পৰা আপুনি পাছ কৰিছে সেই হায়াৰ ছেকেণ্ডাৰীখনৰ নাম আপুনি ইয়াতে লিখি দিব লাগিব। নেক্সট আপুনি ডেট অফ পাছিং, আপুনি কিমান চনত পাছ কৰিছে সেই পাছ কৰাৰ তাৰিখটো আপুনি ইয়াতে দিব লাগিব। আৰু সেইটো আপুনি আপোনাৰ যিখন হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট হয় সেই মাৰ্কশ্বিটখনত আপুনি পাব। তো আপুনি মাৰ্কশ্বিটখনৰ পৰা চাই ধুনীয়াকৈ লিখি দিব। নেক্সট আপোনাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াতে আপুনি আপোনাৰ হায়াৰ ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখি দিব। নেক্সট আপোনাৰ আছে পাৰ্চেণ্ট অফ মাৰ্কছ, ইয়াতে আপুনি হায়াৰ ছেকেণ্ডাৰীত যিমান পাৰ্চেণ্ট পাইছে আপুনি সেই পাৰ্চেণ্টটো ইয়াতে লিখি দিব। তাৰপিছত আপোনাৰ আছে ডিভিজন, আপুনি ডিভিজনটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব, ইয়াতে পাব আপোনাৰ আদাৰ কোৱালিফিকেশ্যন অবলিক ট্ৰেইনিং কোৰ্ছ, তো ইয়াতে আপোনাৰ যদি কিবা আদাৰ কোৱালিফিকেশ্যন আছে আপুনি দিব। নেক্সট আপোনাৰ সেল্ফ কোৱালিফিকেশ্যন যদি আছে আপুনি এইটো ফিল আপ কৰি দিব। তাৰপিছত আপোনাৰ যদি কিবা ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে আপুনি ৱৰ্ক এক্সপিৰিয়েঞ্চটো দিব পাৰিব। তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব, আপুনি দেখা পাব কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ, ইয়াতে আপোনাৰ যদি কিবা কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ আছে আপুনি সেইটো সিলেক্ট কৰিব। আৰু যদি আপোনাৰ নাই তেনেহ'লে আপুনি আনএমপ্লয়ড বুলি সিলেক্ট কৰিব। নেক্সট আপোনাৰ যদি কিবা টোটেল ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে ইয়াতে আপুনি দিব পাৰে। নেক্সট আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ, তো ইয়াতে আপুনি প্ৰথমটো নালাগে, নেক্সট আপোনাৰ হাউচ নাম্বাৰটো আপুনি দিব পাৰে।
নেক্সট আপোনাৰ বিল্ডিং নাম্বাৰ বাধ্যতামূলক নহয়। নেক্সট আপোনাৰ এড্ৰেছ, লোকেলিটি, ষ্ট্ৰীট সেইটো আপোনাৰো বাধ্যতামূলক নহয়। নেক্সট আপোনাৰ আছে ভিলেজ টাউন, এইটোত আপুনি আপোনাৰ যিখন গাঁও হয় আপুনি গাঁৱৰ নামটো লিখি দিব। নেক্সট আপোনাৰ আছে পোষ্ট অফিচ, আপুনি পোষ্ট অফিচটো লিখি দিব। তাৰপিছত আপোনাৰ পুলিচ ষ্টেচন, আপোনাৰ যিটো পুলিচ ষ্টেচন হয় সেইটো লিখি দিব। নেক্সট আপোনাৰ পিনক'ড। তাৰপিছত আপোনাৰ আছে ডিষ্ট্ৰিক্ট, আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। নেক্সট আপোনাৰ আছে চাব ডিষ্ট্ৰিক্ট, আপুনি চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ আছে ৰেভিনিউ চাৰ্কেল, আপোনাৰ যিটো চাৰ্কেল হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ ৰেচিডেন্স, আপুনি আৰবান নে ৰুৰেল কি এৰিয়াত পৰে সেইটো আপুনি চিলেক্ট কৰি ল'ব। নেক্সট আপোনাৰ দিয়া আছে কমিউনিকেশ্যন এড্ৰেছ, ইয়াতে চাওক আপোনাৰ ছেম আছ পাৰ্মানেণ্ট এড্ৰেছ, যদি আপোনাৰ কমিউনিকেশ্যন এড্ৰেছটো পাৰ্মানেণ্ট এড্ৰেছৰ লগত মিল আছে ছেম হয় তেতিয়াহ'লে আপুনি য়েছত ক্লিক কৰি দিব। তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি আহিব, ইয়াতে পাব আপোনাৰ জব পাৰফৰ্মেঞ্চ স্কিলছ। তো ইয়াতে আপোনাৰ এইটো বাধ্যতামূলক নহয়, আপুনি যদি কিবা আছে সেইটো ফিল আপ কৰিব পাৰে। তাৰপিছত আপোনাৰ লেংগুৱেজ নন, আপুনি কি ভাষা জানে সেইটো আপুনি ইয়াতে লিখি দিব। আপুনি যিমানকেইটা ভাষা জানে আপুনি গোটেই লিখিব পাৰিব। তো ইয়াতে প্ৰথমতে আপুনি যিকোনো এটা লিখি দিব, তাৰপিছত আপুনি পঢ়িব পাৰিলে টিক মাৰ্ক দিব, লিখিব পাৰিলে টিক মাৰ্ক দিব, বা আপুনি ক'ব পাৰিলে সেইটো টিক মাৰ্ক দিব। নেক্সট আপুনি প্লাছ অপশ্যনটোত ক্লিক কৰি আপুনি আকৌ এটা ভাষা লিখিব পাৰে। তো আপুনি এনেকৈ বাৰে বাৰে প্লাছ অপশ্যনটোত ক্লিক কৰি আপুনি যিমানকেইটা ভাষা জানে আপুনি ইয়াতে এড কৰিব পাৰে। নেক্সট আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে চাব আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ। তো ইয়াতে আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ হয় ডিষ্ট্ৰিক্টৰ সেইটো আপুনি চিলেক্ট কৰিব লাগিব। নেক্সট আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব, তো ইয়াতে আপুনি চাব ডিক্লাৰেশ্যনত আপুনি আই এগ্ৰিড টিক মাৰ্কটো দিব লাগিব। টিক মাৰ্কটো দি আপুনি আপোনাৰ এটা ছিগনেচাৰ আপুনি আপলোড কৰিব লাগিব। তো আপুনি ছিগনেচাৰটো আপলোড কৰি তলত থকা কেপচাটো আপুনি ফিল কৰিব লাগিব। তো মই কেপচাটো ফিল কৰিলোঁ। এতিয়া আপুনি কেপচাটো ফিল কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। তো ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ লিংক থকা মোবাইল নাম্বাৰলৈ এটা OTP যাব আৰু সেই OTPটো আপুনি ইয়াতে টাইপ কৰি দিব লাগিব। এতিয়া মই OTPটো টাইপ কৰি দিলোঁ। তাৰপিছত আপুনি ভেলিডেট অপশ্যনত ক্লিক কৰি দিব লাগিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা মেছেজ দেখিবলৈ পাব, ইয়াতে আপুনি অ'কে অপশ্যনটো ক্লিক কৰি দিব লাগিব। তাৰপিছত আপুনি অলপ সময় ৱেইট কৰিব লাগিব। অলপ সময় ৱেইট কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজ দেখিবলৈ পাব। তো ইয়াতে আপুনি এটাচ এনাক্সাৰ এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব লাগিব। তো নেক্সট আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে আপুনি প্ৰথমতে আপোনাৰ প্ৰুফ অফ ৰেচিডেন্ট হিচাপত আপুনি আপোনাৰ যিকোনো ইয়াতে থকা এখন ডকুমেণ্ট আপলোড কৰিব পাৰে, নাইবা যদি আপোনাৰ নাই তেতিয়াহ'লে আপুনি আপোনাৰ মা বা দেউতাৰ আপুনি আপলোড কৰিব পাৰে। তো মই ইয়াতে আপলোড কৰি দিলোঁ। নেক্সট আপুনি এজ প্ৰুফ হিচাপে আপোনাৰ ইয়াতে থকা যিকোনো এখন ডকুমেণ্ট আপুনি আপলোড কৰিব লাগিব। তো মই HSLCৰ এডমিট কাৰ্ডটো আপলোড কৰি দিলোঁ। নেক্সট আপুনি অলপ স্ক্ৰল ডাউন কৰিব, ইয়াতে চাব আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট। ইয়াতে আপোনাৰ যিমান কোৱালিফিকেশ্যন হয় আপুনি তলৰ পৰা ওপৰলৈকে, মানে আপুনি যদি মেট্ৰিকটো BA হয় তেতিয়াহ'লে আপুনি প্ৰথমতে মেট্ৰিকৰখিনি স্কেন কৰিব লাগিব। নেক্সট আপোনাৰ হায়াৰ ছেকেণ্ডাৰীৰখিনি কৰিব লাগিব। নেক্সট আপুনি BAৰখিনি কৰিব লাগিব। তো গোটেইখিনি আপুনি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট একেলগে PDF কৰি আপলোড কৰিব লাগিব। নেক্সট আপোনাৰ চাব আপুনি কি কি ইয়াতে আপলোড কৰিব দিছে। তো এইকেইখন আপোনাৰ মেণ্ডাটৰী নহয়। নেক্সট আপুনি একদম স্ক্ৰল ডাউন কৰি তললৈ আহিব, ইয়াতে দেখা পাব আধাৰ কাৰ্ড। আপুনি এই আধাৰ কাৰ্ডখন আপুনি আপলোড কৰি দিব। মই আধাৰ কাৰ্ডখন আপলোড কৰি দিলোঁ। এতিয়া আপুনি ছেভ এনাক্সাৰ, এই তলত থকা ছেভ এনাক্সাৰ অপশ্যনটোত ক্লিক কৰি দিব। তো ছেভ এনাক্সাৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। তো ইয়াতে আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। তো ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন একনলেজমেণ্ট হয়
আপোনাৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এপ্লাই কৰাৰ যিখন একনলেজমেণ্ট হয় সেইখন আপুনি দেখিবলৈ পাব। এইখনেই হ'ল আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ একনলেজমেণ্ট। এইখন আপুনি প্ৰিণ্ট কৰি ৰাখি দিব আৰু ইয়াৰ পিছত আপোনাৰ 2-3 দিন সময় ল'ব। 2-3 দিনৰ ভিতৰত আপুনি যিটো ইমেইল আইডি দিছে সেই ইমেইল আইডি লৈ আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন আপোনাৰ পঠিয়াই দিব। এয়ে আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।